Cabinet Mantri Ranjit Kumar Dasa Pradhan Mantri Awas Yojnani Jogataikौ नायबिजिरदों। दिनै तामुलपुर जिल्ला बेंगिरिनि मावख'आव नुजाथिहैनानै मन्त्रि रन्जित कुमार दासा प्रधान मन्त्रि आवास योजनानि जौगानायखौ नायबिजिरदों। तामुलपुर जिल्लानि एमएलए जलेन दैमारी, जिल्ला बेंगिरि पंकज चक्रवर्ती, इएम धर्मनारायण दास, एमसिएलए पवित्र कुमार बर'जों लोगोसेनो जिल्ला मावख'गिरिफोरनि जथायै नुजाथिनायाव पिएमएजिनि बागै गुवारै सावरायो। बे हाबाफारियावनो बाहागो लानानै मन्त्रि रन्जित कुमार दासा बुंथियो दि तामुलपुर जिल्लायाव दासिम पिएमएजिनि सोलिबाय थानाय खामानिया 98% जाफुंसारबाय। प्रधान मन्त्रि आवास योजनानि सिङाव सोलिबाय थानाय आरो आद्रा थानाय खामानिफोरा 14 आगस्टनि सिगाङावनो आबुं जागोन होननानै मिजिंथिदों। बेजों लोगोसेनो तामुलपुर जिल्लायाव जायगायारि गय बिफांनि बिगुरफोरनिफ्राय प्लेट दिहुननो थाखाय जायगायारि हाबाफारिफोरखौ फेहेरनायनि गोनांथिनि सायाव गोसो होनो एमएलए जलेन दैमारी आरो जिल्ला बेंगिरिखौ खावलायो मन्त्रि रन्जित कुमार दासा। मख'नो गोनांदि जिल्लायाव जायगायारि मुवाफोरजों फिसा आरो गिदिर थाखोनि फालांगि फसंनायनि गोनांथिनि सायावबो नोजोर होदों मन्त्रि रन्जित कुमार दासा। जिल्लात আজি মই प्रधानमंत्री आवास योजना आमार एमजीएनरेगा हक अमृत सरोवर हक এইবোৰ আঁচনিসমূহ বিস্তাৰিতভাৱে বিশ্লেষণ কৰিলোঁ আৰু ইয়াত যিটো পাৰফৰ্মেন্স সেটিসফেক্টৰি পাৰফৰ্মেন্স কাৰণ প্ৰধানমন্ত্ৰী আৱাস যোজনাত যেহেতু আমি আগন্তুক দিনত এটা সিদ্ধান্ত লৈছোঁ যে কেঁচা ঘৰ কাৰো নাথাকে আমাক যদি ভাৰত চৰকাৰে যেহেতু পুনৰ ঘৰ দিম বুলি কৈছে আৰু সেইকাৰণে পুৰণা যিখিনি ঘৰৰ কাম আমাৰ হৈ আছিলে সেইখিনি যাতে আমি অতি শীঘ্ৰে শেষ কৰিব পাৰোঁ আমি তাৰ কাৰণে প্ৰচেষ্টা চলাইছোঁ আৰু আমাৰ ইয়াতে প্ৰায় অলমোষ্ট মোৰ দেন 98% আমাৰ ঘৰৰ কামবিলাক সম্পূৰ্ণ হৈছে আৰু কিছু কাম নতুনকৈ অহা কাম এবাৰ 2025 চনৰ ফেব্ৰুৱাৰী মাহত অহা কামখিনি আমাৰ চলি আছে। আমি আশা ৰাখিছোঁ সম্পূৰ্ণ কামবোৰ অহা 14 আগষ্টৰ ভিতৰত আমি শেষ কৰাৰ কাৰণে আমি টাৰ্গেট ৰাখিছোঁ যাতে পুনৰ আমাৰ এইখিনি ঘৰ শেষ হোৱাৰ পিছত যাতে পুনৰ যাতে তামুলপুৰ জিলাক যাতে নতুনকৈ আজি যি সাৰ্ভে অনুষ্ঠিত হৈ গ'ল সেই সাৰ্ভেৰ আধাৰত যাতে ঘৰ দিব পাৰোঁ তাৰ কাৰণে পুৰণি ঘৰসমূহৰ কাম 14 আগষ্টৰ ভিতৰত আমি শেষ কৰাৰ কাৰণে আজি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এমজিএনৰেগাৰ পাৰফৰ্মেন্স ইয়াতে ভালে যেহেতু পূৰ্বতে জানে আপোনালোকে যে এমজিএনৰেগাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ খেলিমেলি আছিলে কিন্তু মোবাইল মনিটৰিং সিস্টেম হোৱাৰ পিছৰ পৰা এমজিএনৰেগাৰ কামসমূহ ন্যায়িক হৈছে আমাৰ ভিডিঅ'সকলে ন্যায়িক চাইছে। ইয়াৰ উপৰি অমৃত সৰোবৰৰ যিকেইটা আছে গোটেইকেইটা ফাংচনিং হৈ আছে। আমি আশা ৰাখিছোঁ যে আমাৰ যি এই অঞ্চলত আমাৰ এএছএলএমৰ জৰিয়তে যি আমাৰ তামোলৰ দখনাৰ জৰিয়তে যি আমি প্লেট বনোৱা যাতে উদ্যোগ যাতে স্থাপন কৰিব পাৰোঁ বা সেই তামোলৰ পৰা যি পাত সেই পাতৰ পৰা যাতে আমি চামুচ বনোৱাকে আদি কৰি যিহেতু ৰ মেটেৰিয়েলছটো যিহেতু তামোলপুৰ জিলাত যথেষ্ট আছে আৰু এই ৰ মেটেৰিয়েলছবোৰ ইয়াৰ পৰা নি পেলাই অন্য জিলাত তেওঁলোকে মেনুফেকচাৰ কৰে আৰু 2 টকাকৈ একোখন মানে হেৰিৰ বাবদত লৈ যাই পেলাই একোখন থাল 9 টকা 11 টকা বাতিসমূহ 5 টকা 6 টকাত বিক্ৰী কৰে। গতিকে ইয়াৰে প্ৰডাক্ট কিন্তু ইয়াৰে মানুহে কিন্তু এই সুযোগটো পোৱা নাই যাৰ কাৰণে মই আজি আয়ুক্তক কৈছোঁ আৰু লগতে আমাৰ বিধায়কক কৈছোঁ যে কিছু সৰু সৰু আমি যাতে উদ্যোগ স্থাপন কৰি ইয়াৰে তামোলৰ যি ঢকনা বুলি যিটো কয় বা যি বাকলি বুলি যিটো কয় তামোল গছৰ সেইটোৰ পৰা যাতে কাঁহী বাতি প্লেট আদি প্ৰস্তুত কৰি ইয়াতে নতুন এটা উদ্যোগীকৰণ যাতে কৰিব পৰা যায় তাৰ কাৰণে আমি প্ৰচেষ্টা আমি হাতত লৈছোঁ। তাৰ কাৰণে ইতিমধ্যে মই আয়ুক্ত ডাঙৰীয়া আৰু লগতে এএছএলএমক ইতিমধ্যে নিৰ্দেশ প্ৰদান কৰিছোঁ।